हेलो एवरीवन सीमागुई ब्लग्सले आपको स्वागतम जानाइছো और आज আহিছো বকিয়াল মানে আমাৰ মাহীহঁতৰ ঘৰলৈ আহিছো আৰু মাহীহঁতৰ ঘৰত পৰিবেশটো যে ইমানেই ধুনীয়া নহয় আৰু এই মাহীহঁতৰ ঘৰৰ ফুলবিলাক চব না মানে মই গাড়ীৰ পৰা নামি ৰখিবই নোৱাৰিলো একদম ভিডিঅ' কৰাত ব্যস্ত আৰু এইফালে চব ফুলবিলাক ভিডিঅ' নকৰি নোৱাৰিলো ইমান ধুনীয়া ধুনীয়া ফুল আছে নহয় আৰু কপৌ ফুল লাগি আছে আৰু মৰহিছেগে হলেও মানে মই ৰখিব নোৱাৰিলো আৰু ধুনীয়া ধুনীয়া কপৌ ফুল লাগি আছে আৰু যেটো চাপৰতে লাগি আছে বহুত চাপৰতে মানে আৰু সেইবোৰ এটা হাতেৰে চুই চালো ধুনীয়া এটা পৰিবেশ আৰু মাহীহঁতৰ ঘৰ আমাৰ আহি পেলাই মানে সকলোখিনি নামি কৈ ব্যস্ত ইজনী সিজনী কথা পতা আৰু আহি চাহ খাই ললো আৰু মাহীহঁতৰ ছোৱালী দুজনী ইমান ধুনীয়াকৈ বনাইছে চব সিহঁতি বোলে এইবিলাক ঘৰতে বনাইছে ইমান ধুনীয়া আমাৰ ল'ৰা মৃগাংক আৰু এইফালে ফুলবিলাক মই কৈছোঁ নহয় সিহঁতৰ বোলে ঘৰলৈ গ'লে ইমানেই ভাল লাগে নহয় ইমান ধুনীয়া এটা পৰিৱেশ আৰু দৃষ্টিয়ে মোক পূৰা ধুনীয়া ধুনীয়াকৈ ভিডিঅ' কৰি দিলে আৰু মই সেইফালে সিহঁতৰ পাচলি কৰে মহাই আৰু মানি প্লেনটো ইমান ডাঙৰ হৈ গ'লে তালৈ বুলি মানি প্লেনটো আৰু সিহঁতৰ ঘৰলৈ গ'লে সেই মানে শাকনি বাৰী গ'লে নগ'লে মানে অধৰা লাগে আৰু সেইবাবে এপাক গৈ আহিলোঁ মামী খুৰী এয়া মাহী হয় আৰু এয়া মাহীৰ ছোৱালী গৰিমা সকলোৱে মিলি মানিমুনি বুটলি আছোঁ আৰু ইমান আছে নহয় মানিমুনি আপুনি ভাবিব নোৱাৰে মানে কৈছোঁ নহয় আমি দেখাই নাই এনেকুৱা আৰু আমাৰ এইফালে ইমান মানে এইবিলাক মানিমুনি পোৱা নাযায় সেইবাবে ভাবিলোঁ সিহঁতৰ পথাৰখন মানিমুনিয়ে ভৰ্তি হৈ আছে ইমানেই কোনডাল নুবুটলো এনেকুৱা লাগিছে আৰু এই মানে এজোপাকে এবাৰ বুটলি চালোঁ মানে যদি মানে উঠাব পৰা যায় নহয় জানিলে মানে একেবাৰতে সৰহকৈ মানে উঘালিব পাৰে আৰু সেনেকৈয়ে গোটেইবোৰে মিলি জুলি মানিমুনি বুটলিলোঁ আৰু এইফালে আমাৰ মহাই কৰি আছে গোমধান খেতিও কৰিছে আৰু মানে প্ৰতি বছৰে মহাই আমাৰ খেতি কৰে আৰু খৰালি দিনতো কৰে আৰু ধুনীয়া এটা পৰিৱেশ আৰু সিহঁতি প্ৰতি বছৰে আৰু তাৰ মাজতে মহা মানে শিক্ষক যদিও তাৰ মাজতে মানে সময় উলিয়াই মানে খেতি মানে নিজৰ ঘৰত শাক পাচলি কৰিবই ঘাঁহ একদম গেদেলা হৈ যাব বাসু ঘৰ হেৰি ঘৰত আপি ঘৰত আছে নাই বাৰু সীমা শহাপু দুটা লৈ আহি পিছফালে থকা মৰিচাখিনি কি মৰিচা ভৰসাত কৰি দিব আজি বিহু নাচিবলৈ যাব নেকি কিমান বগা আকৌ নহয় এইটোত বেছি বগা লাগিছে পুৰা আম লাগিছে ন ওপৰত থাকে জানো কেনেদৰে পাইছিল সেইটো সেই ফেঞ্চিং আনি থৈছে সেইদিনাখন কি কৰিছে চিটতে আনিলে নহয় ফেঞ্চিং নোৰাটো আৰু এনোৰা নাহিলে এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ভাত পানী খাই বৈ ল'লোঁ আৰু সেইবিলাক ভিডিঅ' কৰা নহ'ল বাৰু আৰু মাহীয়ে লগতে আমাক দুটা বাঁহৰ চুঙা দি পঠিয়াইছে আৰু চুঙাকেইটা দেখি কৈছে দেই চুঙাকেইটা লৈ পেলাই ওলাই গৈছোঁ বুলি কৈছে আৰু ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই